নমস্কাৰ বন্ধুসকল আজিৰ দিনত দেখা গৈছে যে সমাজত চৰকাৰী চাকৰিৰ ক্ৰেজ বহুত বেছি ষ্টুডেণ্টবোৰে 10th বা 12 পাছ কৰাৰ পাছতে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিত আবেদন কৰা ষ্টাৰ্ট কৰি দিয়ে বহুতে বিএ কৰি থকা অৱস্থাত ডিএলএড কৰি তাৰ পাছত চাকৰিত এপ্লাই কৰা ষ্টাৰ্ট কৰে তো এতিয়া চাকৰিৰ বাবে এপ্লাই কৰি এটা টেষ্ট দিয়াৰ পাছতে মানুহে চাকৰি পায় জানো অবিয়াসলি নাপায় বিবেক কুমাৰ বয়স 28 বছৰ তেওঁ আজি ৰেলৱে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে 2014 চনত তেওঁ এছএছসি এক্সাম ক্লিয়াৰ কৰিছিল কিন্তু আজিলৈকে তেওঁ কোনো আপইণ্টমেণ্ট লেটাৰ নাপালে তেনেহলে দেশৰ পৰিস্থিতি ইমানেই বেয়া যদি তেনেহলে আজিৰ ষ্টুডেণ্টবোৰে ইমান বছৰলৈকে গভৰ্ণমেণ্ট জবৰ কাৰণে কিয় যুঁজি আছে ৱেল এইটো কথা বুজিবলৈ হলে আমি আগতে বুজিব লাগিব যে চৰকাৰী চাকৰিক লৈ মানুহৰ মাইণ্ডছেট কেনেকুৱা মানুহে কি ভাবে চৰকাৰী চাকৰিৰ বিষয়ে তো আপুনি যদি কেয়াৰফুলি অবজাৰ্ভ কৰে তেনেহলে দেখিবলৈ পাব যে মানুহৰ মাইণ্ডত চৰকাৰী চাকৰিক লৈ তিনিটা ধাৰণাই আহে প্ৰথমটো হ'ল আনচাৰ্টেনিটি গাঁও অঞ্চলবোৰৰ ভিতৰত বহুত মানুহে আজিও ভাবে যে বাছ আমি যেন তেন এটা চৰকাৰী চাকৰি পালেই হৈ যাব লাগিলে তাৰ চেলাৰী যিমানে কম নাথাকক কিয় বাছ এটা চৰকাৰী চাকৰিহে লাগে কাৰণ প্ৰাইভেট জব আজি আছে কালি নাই কালি যদি কোম্পানী ডুবি যায় তে প্ৰাইভেট জবো ডুবি যাব সেইকাৰণে গাঁও অঞ্চলৰ মানুহে অকল চৰকাৰী চাকৰিয়ে বিচাৰে বহুত মানুহে আকৌ ভাবে যে গভৰ্ণমেণ্ট জব এটা লং কন্ট্ৰেক্ট হয় যেতিয়ালৈকে তেওঁলোক জীয়াই আছে তেতিয়ালৈকে তেওঁলোকৰ চাকৰিও জীয়াই আছে ইয়াৰ বিপৰীতে তেওঁলোকে প্ৰাইভেট চাকৰিবোৰৰ বিষয়ে কয় যে প্ৰাইভেট চাকৰিবোৰৰ কোনো ঠিকনাই নাই যেতিয়া সময় বেয়া থাকে বা যেতিয়া ৰেচিজন আহে তেতিয়া প্ৰাইভেট জববোৰত বহুত বেছি সময়লৈকে ডিউটি কৰিবলগীয়া হয় কিন্তু গভৰ্ণমেণ্ট জবত তেনেকুৱা একো কৰিব নালাগে তেওঁলোকৰ মতে গভৰ্ণমেণ্ট জব ফুল কমফৰ্টেবল থাকে নম্বৰ 2 সোশ্যাল ৰেসপেক্ট বেছিভাগ মানুহে ভাবে যে গভৰ্ণমেণ্ট জব মানে সমাজৰ ৰেসপেক্ট বা সন্মান মানুহৰ মাথাত এইবোৰ কি সোমাইছে সেয়া মই নাজানো কিন্তু আজিকালি সমাজত দেখা যায় যে যদিহে আপোনাৰ এটা চৰকাৰী চাকৰি আছে তেনেহলে আপোনাৰ সমাজত সন্মানো আছে লাগিলে আপুনি সেই চাকৰিটো বা মাহত 7,000 টকা ইনকামে নকৰক কিয় কিন্তু বন্ধুসকলে চৰকাৰী চাকৰিবোৰ বাহিৰৰ পৰা দেখাত যিমান ফেচিনেটিং আৰু কমফৰ্টেবল ভিতৰৰ পৰাও এইবোৰ তেনেকুৱা হয় নে গভৰ্ণমেণ্ট জব এটাৰ লগত এনেকুৱা বহুত বস্তু লৈ আহে যাৰ বিষয়ে মানুহে কথা নাপাতে দ্যাট ইজ দি ৰিয়েলিটি অফ গভৰ্ণমেণ্ট জব নম্বৰ 1 টাইম কনজিউমিং বেছিভাগ ষ্টুডেণ্টে 12ৰ পাছতে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যনত লাগি যায় আৰু জানেনে এটা ৰিপৰ্টৰ অনুসৰি এটা মানুহে এটা চৰকাৰী চাকৰিৰ কাৰণে মিনিমাম 3 বছৰ প্ৰিপাৰেশ্যন কৰে আৰু এনেধৰণৰ বহুত মানুহ আছে যিবোৰে 5 বছৰ 6 বছৰ 7 বছৰৰ পৰা লাগি আছে কিন্তু এতিয়ালৈকে তেওঁলোকে গভৰ্ণমেণ্ট জব পোৱা নাই এই চাৰ্টখন আপোনালোকে চাব পাৰে ইয়াত ক্লিয়াৰলি মেনশ্যন আছে যে বহুত মানুহৰ এতিয়ালৈকে 5 বছৰতকৈ অধিক সময় হৈ গ'ল গভৰ্ণমেণ্ট জবৰ পিছত দৌৰি ফুৰা কিন্তু এতিয়ালৈকে তেওঁলোকৰ হাতত গভৰ্ণমেণ্ট জব নাই নম্বৰ 2 কষ্ট অফ প্ৰিপাৰেশ্যন এই কথাষাৰ বুজি ল'ব যে এভৰিথিং কামছ ফৰ এ কষ্ট আজিৰ দিনত এটা গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপাৰেশ্যন কৰিবলৈ বহুত সময়ৰ লগতে লাগে বহুত টকা আৰু এইটো বস্তু এজন মিডল ক্লাছ মানুহৰ বাবে বহুত ডাঙৰ বাৰ্ডেন হয় তথাপিও যেতিয়া তেওঁলোকে ইমানখিনি কৰাৰ পাছতো একো জব নাপায় তেতিয়া তেওঁলোকে এইবোৰ সব চাকৰিৰ চিন্তা বাদ দি বেলেগ বেলেগ কামত লাগি যায় কিন্তু কথাটো হ'ল যে যিখিনি টাইম সেই মিডল ক্লাছ ল'ৰাটোৱে ইয়াত লগাই দিলে সেইখিনি টাইমটো সি কেতিয়াও ঘূৰাই নাপায় বন্ধুসকল মই ভিডিঅ'টোত কোনো চৰকাৰী চাকৰিৰ এগেইনষ্টত একো কোৱা নাই মই চৰকাৰী চাকৰি কৰাটো ছাপোৰ্ট নকৰোঁ যে তেনেকুৱা নহয় আপুনি যদি কোনোবা গভৰ্ণমেণ্ট জবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছে তেনেহলে আপুনি তাত নিশ্চয় এপ্লাই কৰক কিন্তু তাৰ লগতে আপুনি বেলেগ বেলেগ দিশতো চেষ্টা চলাই থাকক কাৰণ এতিয়া প্ৰত্যেকটো দিশতে কম্পিটিশ্যন কোনোবা এফালেও যদি আপুনি কিবা এটা চান্স পায় সেয়াও বহুত লগতে চেষ্টা কৰিব বন্ধুসকল কাৰাপশ্যনৰ পৰা বাচি থাকিবলৈ কাৰণ চাকৰি বুলিলে কাৰাপশ্যনৰ বাধা আহে আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'টোত তেতিয়ালৈকে গুড বাই